নমস্কাৰ বন্ধু বান্ধৱ সকলোকে মোৰ নিউ ইউটিউব চেনেল নিউজ আনিলে আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আৰু মই আজি য'ত আছোঁ CP গুৱাহাটী কমিশ্যনাৰ অফ পুলিচ, আৰু তাতে আমাৰ যি হেডকোৱাৰ্টাৰ হৈছে আৰু আমাৰ যিখিনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হয় মানে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা হয় যিখিনি কেণ্ডিডেট, সেই কেণ্ডিডেটসকল আমাৰ ইয়াতে আছে। আৰু ইয়াৰ পৰা তেওঁলোকক দেৰগাঁৱলৈ নিব আৰু 9 তাৰিখৰ ভিতৰত দেৰগাঁৱলৈ নিয়াৰ কথা আছে। আজি তেওঁলোকৰ মানে ড্ৰেছ দিব, ড্ৰেছ দি আছে, বহুতে আনি আছে আৰু বহুতে ল'লে। চ' দেখুৱাম, বহুত ল'ৰা ছোৱালী আছে আৰু তেনেকুৱা অভিজ্ঞতাসমূহ দেখুৱাম। আৰু যদি প্ৰথমবাৰ মোৰ চেনেললৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে এনেদৰে ভিডিঅ'সমূহ আপোনালোকৰ মাজত পাই থাকে। ব'লকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই দেখুৱাম, মোৰ লগত চিনাকি হৈছোঁ, ইয়াত মই আছে মোৰ লগত, মই দেখুৱাম, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি চাই থাকিব ভিডিঅ'টো কেনেকুৱা হৈছে। আপুনি যদি ডিফেন্স লাইনত বা অসম পুলিচত ভৰ্তি হ'ব বিচাৰিছে তেওঁলোকে আপোনালোকক এই অভিজ্ঞতাসমূহে বহুতে আগবাঢ়ি যোৱাত সহায় কৰিব। চ' সেইবাবে ভালদৰে ভিডিঅ'টো শুনিব মোৰ লগত। আপুনি ক'ৰ পৰা আহিছে? মই ৱেষ্ট কাৰ্বি আংলং। ৱেষ্ট কাৰ্বি আংলং পাইছে। তাৰপিছত আপুনি UB পোষ্ট পাইছে ন? হয়, UB কনষ্টেবল পাইছোঁ। এতিয়া আপোনাৰ অনুভৱ কেনেকুৱা? আজি আপুনি ড্ৰেছ পাইছে বুলি কোৱা শুনিছোঁ বা ময়ো লৈছোঁ, কেনেকুৱা লাগিছে? হয়, একেবাৰে ফুল এক্সাইটেড আছিলোঁ মানে ড্ৰেছ ল'বৰ কাৰণে, আৰু ড্ৰেছটো পিন্ধিবৰ কাৰণে বহুত পুৰণি আগৰ পৰাই, সেইকাৰণে বহুত এক্সাইটেড আছোঁ। এতিয়া আমি ড্ৰেছটো পালোঁ আৰু বহুত ভাল লাগিছে। তাকে শুনিলে আপোনালোকে, সেই ড্ৰেছযোৰ কাৰণে অন্তত 4-5 বছৰ কষ্ট কৰাৰ ফলতহে এযোৰ ড্ৰেছ পিন্ধিবলৈ পাইছে। আৰু সেই ড্ৰেছযোৰ হয়তো যিমানেই দামী আমি কাপোৰ নিপিন্ধোঁ, সেই ব্ৰেণ্ডটোৰ লগত নিমিলে। ইয়াৰ মূল্য সদায় বহুত পৃথক, আৰু এই মূল্যৰ লগত কোনো ব্ৰেণ্ডেড কাপোৰে হয়তো সমতুল্য নহয় বুলি ক'ব লাগিব আচলতে। সেইবাবে মই দেখুৱাইছোঁ, গোটেইখিনি আছে মোৰ লগত, মানে বহুত কেণ্ডিডেট আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকে চাওক, এয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু এইফালে আপুনি ক'ৰ পৰা আহিছে? মই গোৱালপাৰা। দেখাই নাযায়। গোৱালপাৰা পৰা আহিছে, ড্ৰেছযোৰ পালে? কি দিলে গম পাই নাই? কি দিছে? দেখুৱাই অলপ নুখুলো বুলি কৈছে। চ' বেয়া হ'ব, নিজৰ সপোনৰ ড্ৰেছযোৰ বেয়া হ'বও পাৰে, তো মোৰ তেনেকুৱা দুখ নাই বাৰু। আৰু এইফালে আছে, কৈ দিবা। আৰু এইফালে মানে বহুত আছে, আপোনালোকে দেখিছে এনেকৈ তালিকা আছে। চাহটো আছে, এইফালে ছোৱালীখিনি আছে, মই দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত এই আমাৰ বাইদেউ, আজিৰ পৰা হয়তো বাইদেউ বুলি মাতিব লাগিব, আগতে তৰমুখকে মাতিছিলোঁ। আজিৰ পৰা বাইদেউ সকলো আমাৰ ইয়াত 4-5 দিন ধৰি এনেদৰে মানে কষ্ট কৰি ড্ৰেছযোৰ পাইছে, দেখুৱাই দিছোঁ। আপুনি ক'ৰ পৰা আহিছে? ওদালগুৰি। কংগ্ৰেচুলেশ্যন, মোৰ চেনেলৰ পৰা আপোনালোকৰ শুভেচ্ছা থাকিল। দেন আমাৰ পালে মানে বাইদেউহঁত দেখুৱাই দিছোঁ। শুনিছে ভাল শুনিছে। ত' ভিডিঅ'টো কেনেকুৱা লাগিলে আপুনি কমেণ্ট কৰি জনাব। চ' আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ। জয় অসম।